বাহতিয়াকে ভাবে এটা গৈ থাকো আমি কন্টিনিউ কৰো ন ঠিক আছে চাৰিওফালে মিছা মাতৰি ঘূৰি ধৰিব পৰা নাই এই জীৱন নাজানো দুবছৰ যাব নোৱাৰো ঘূৰাই দিয়া মোক হুলচন নমস্কাৰ গাইজ আমি এতিয়া আহিলো এটা বিশেষ ঐতিহ্যমণ্ডিত মন্দিৰ নহয় এটা দৌল চাবলৈ এইটো দৌল হ'ল মাঘনুৱা দৌল হচ্ছে এইটো আহোমৰ দিনতে স্থাপন কৰা হৈছিলে আমি যাব লাগিব এতিয়া আমি সেই দৌলটো চাম দৌলটো চাই আপোনালোকেও দেখাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো চাই শেষত কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি গৈ থাকোঁ পাই গ'লো এতিয়া আমি মাঘনুৱা দৌল এতিয়া মোৰ বেক চাইডত আছে মাঘনুৱা দৌল দেখা নাই আপোনালোকে আৰু তো এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ তাত কি দেখা পাই চাওঁ এয়া চাওক আমি সোমাই গৈ আছোঁ মাঘনুৱা দৌলৰ ভিতৰলৈ ক'বলৈ গৈ আছে এটা মজাদাৰ ধামাকাদাৰ ব্লগছ হ'বলৈ গৈ আছে আজি এটা মজাদাৰ ব্লগ মোৰ পাছফালে আছে কি তো গাইজ ফাইনেলি মোৰ সন্মুখৰ ওচৰত আছে এইটো মাঘনুৱা দৌল ঐতিহ্যমণ্ডিত এটা মাঘনুৱা দৌল মাঘনুৱা দৌলৰ ইয়াৰ বহুত ইতিহাস আছে ইতিহাস ক'বলৈ গ'লে হয়তো বহুত ইতিহাস ওলাব ইয়াৰ আৰু মই এইটো জনা যে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1705 চনত নিৰ্মাণ কৰিছিলে বুলি জনা যায় এই মাঘনুৱা দৌলটো বৰ্তমান নাৰায়ণপুৰ ফুলবাৰী গাঁৱত অৱস্থিত আছে আৰু ইয়াৰ এইটো এটা ঐতিহ্যমণ্ডিত আমাৰ লখিমপুৰৰ এইটো নাৰায়ণপুৰৰ ওচৰত অৱস্থিত এইটো লখিমপুৰ জিলাৰ আৰু ইয়াত আমি যি দেখিবলৈ এইটো এটা বহুত সুন্দৰ দৌল হয় আৰু বহুত পুৰণি দৌল হয় এইটো 1705 চন ভাবি চাওক কিমান দিনৰ বৰ্তমান এতিয়াও নহয় 1705 চনৰ আৰু গতিকে আমি এইটো আমি ধুনীয়াকৈ সাঁচি ৰাখিব লাগিব মন চেনেহ কৰিব লাগিব ইয়াক আৰু ইয়াত এইবিলাক যিবিলাক দেখা পাইছে এইবিলাক S+S আৰু এইবিলাক S+S এইবিলাক কি হয় মানে কি এইবিলাক অনুগ্ৰহ কৰি যিসকলে এইবিলাক লিখিছে এনেকুৱাবিলাক নিলিখিবলৈ অনুৰোধ জনোৱা হ'ল আৰু ইয়াৰ দেৱালবিলাকত যি দেখিবলৈ পাইছে এইবিলাক ইমান ধুনীয়া ধুনীয়া এটা শিল্প ইয়াত ফুটি উঠিছে গতিকে ইয়াত কোনেও যাতে এনেকুৱা প্ৰকৃতি দেৱালবিলাকত এনেকুৱাবিলাক নিলিখে ইয়াত এইবিলাক তাকে সকলোলৈ মই অনুৰোধ জনাইছোঁ আৰু মই অসম চৰকাৰকো অনুৰোধ জনাওঁ যাতে এই দৌলটোৰ সংৰক্ষণৰ যাতে কোনো কাৰ্য আপোনালোকে মন্থা হাতত লয় এই দৌলটো বহুত পুৰণি দৌল হয় আমাৰ এইটো গৌৰৱ আমাক কঢ়িয়াই আনে মানে এইটোৱে সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে এই দৌলটো চৰকাৰ লাগিলে যি চৰকাৰে নহওক এই দৌলটো যাতে ধুনীয়াকৈ সংৰক্ষণ কৰে তাৰ ব্যৱস্থা কৰে আহিলো মই আজি মোৰ লগত ৰেডি হৈ আহিছিলোঁ এইটো ৰেডিবক চিনাকি কৰি দিছোঁ এইটো এয়া আপোনালোকৰ মাঘনুৱা দৌলটো দেখালোঁ আৰু ইয়াৰ আমি কিছুমান ইটাবিলাক দেখাম আপোনালোকক ইটাবিলাক কিমান সৰু সৰু এই ইটাবিলাক চাব আপোনালোকে এই বস্তুটো এইটো দেখাম আপোনালোকক এই বস্তুটো এইটো হ'ল মানে আগতে এইটো দেৱাল আছিলে ওখ আছিলে ৱাল
এতিয়া এইটো মাটিত পোত খাই গৈ এনেকুৱা হৈছে আৰু এইটো যে দেখিছে আপোনালোকে এইটো আইডিয়া মতে ষ্টেপ হ'ব চাগে এইটো বহুত দ আছিলে তলত আৰু বহুত ওপৰলৈ আহিবৰ কাৰণে চাগে এইটো ষ্টেপ আহিছিলে মই আইডিয়া মতে এইটো তাৰ পৰা হয় এইটো এনেকৈ কৰি এইটো গোটেইটো ৱাল হয় আৰু ৱালৰ গোটেই বাউণ্ডেৰীৰ মাজত আছিলে এইটো ঐতিহ্যপূৰ্ণ মাঘনুৱা দৌলটো গাইজ এতিয়া আমি ওলালোঁ যাবলৈ যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব এইটোক দিলোঁ বাই বাই দিলোঁ বাহঁতীয়াকৈ বাই বাই এতিয়া গৈ থকা আমি লেটছ